like crashing into earth. I'm spinning out of the orbit. So hello guys, পোনপ্ৰথমে স্বাগতম জনাইছো মোৰ দ্বিতীয় চেনেল Sirax Entertainment লৈ হয় আৰু বৰ্তমান মই আহিছো ছাদৰ ওপৰত মোৰ যোনটো এইটো পিছফালে দেখা পাইছো সৰু এটা ৰুম আছে এইটো ৰুমটো কম্পিউটাৰ ৰুম বুলি কওঁ মই এতে কাম চাম কৰো কেতিয়াবা নকৰো লাষ্ট ভিডিঅ'তে দেখা পাইছিলে মই গৈছিলো উদালগুৰি তাৰ পিছত মই আহিলো গুৱাহাটী এতিয়া গুৱাহাটীত আহি থাকোতে আমাৰ নিকো ডাঙৰীয়াৰ মোৰ ফ্ৰেণ্ডৰ GoPro মাউণ্টটো ভাঙি গ'ল আৰু মোৰ এইটো ৰুমত বিভিন্ন প্ৰকাৰৰ বস্তু পোৱা যায় মানে কিবা কিবি বিচাৰিলে কিবা কিবি সৰু কুটিনাটি বস্তুবোৰ এতে থাকে মানে মোৰ কি মাউণ্ট বুলি কয় এইটো এক্সটেন্ডাৰ বুলি কয় ন পাই গ'লা নেকি মই কৈছিলো নহয় জুগাৰ ৰুম মানে কিবা কি পাই যায় না এইটো এই বস্তুটো মানে মোৰ ভাই গৈছিলে ইয়াৰ পৰা মানে এই তলৰ এইখিনিৰ পৰা ইয়াৰ লাগে নতুন এইখিনি আপোনাৰ মই অৰ্ডাৰ দিছো আহিলে আকৌ এইখিনি পাই যাব টেনচন ল'ব নালাগে ঠিক আছে তো এইখিনিৰ বিলটো মই বনাই দি আছো পইচাখিনি দি দিলে হয় না নাই গুগল পে কৰি দিলে হৈ যাব আহিলো বস্তুটো পালো ভাল লাগিলে আপোনাক ভাল লাগিলে নাই লাগিলে যদি লাইক এটা কৰিব তলত কমেন্ট কৰিব এনকে গলি কেনকে হ'ব আৰু বৰ্তমান অৱস্থা খুবেই বেয়া কোৱাৰেণ্টাইন জোন হৈ গৈছে মোৰ ঘৰ হয় আপুনি ঠিকে শুনিছে মানে পুৰা চৰকাৰী মানুহ আহি গডা মাৰি পোষ্টাৰ মাৰি থৈ গৈছে এইখন ঘৰ কোৱাৰেণ্টাইন ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ কোৱাৰেণ্টাইন জোন গাইজ কৈ আছিলো যে চাওক COVID-19 ডু নট ভিজিট হোম আণ্ডাৰ কোৱাৰেণ্টাইন ফ্ৰম ইমান তাৰিখ টু ইমান তাৰিখ পুৰা গডা মাৰি কিনে বন্দী বনাই দিছে আমি বন্দী কাৰাগাৰে নাই টেনশ্যন ল'ব লগা নাই একচুৱেলি কি হৈছে বাইদেউ আৰু ভিনিয়া থাকে দিল্লীত গমে পাই যোনে মানে মই হিন্দী চেনেলত ফ'ল' কৰে তেখেত দিল্লীৰ পৰা আহিছে মই আনিব গৈছিলোঁ তাৰ পিছত 2-3 দিনমান আগতে মানে পুলিচ আহি গডা মাৰি এইটো চিপকাই থৈ গুচি গৈছে মানে অলপ পিছত আমি এতিয়া ওলাই যাম মানে অলপ চলপ বজাৰ কৰিব লাগে সৰু সুৰা বস্তু যেনেকৈ মহ মৰা বেট আৰু কিবা কফি চফি জানে নহয় ঘৰৰ কি বস্তু লাগে সেইখিনি ল'ম তাৰে লগতে অসমৰ বুলি ক'ব লাগিব আমাৰ ঘৰৰ ওচৰতে চাইণ্টিষ্ট এটা ওলাইছে তামাম চাইণ্টিষ্ট মানে কি টেলেণ্ট মাল্টি টেলেণ্টেড মানুহ সেইটো মানুহজনক লগ কৰাই নিদিওঁ আপোনালোকক তেনেহ'লে বহুত বেয়া কথা হ'ব আজি লগ কৰাব লাগে এনি হাও তো বৰ্তমান হৈছে কোৱাৰেণ্টাইনজন বাইদেউ আৰু ভাগিনীৰ কাৰণে তো বলক গৈ বেডমিণ্টন মানে মহ মৰা বেটটো কিনি লৈ আহোঁ আৰু তাৰ লগতে কিনিব লাগিব কফি আৰু পিছফালে মাইকীজনী চাই আছে একো নহয় মই বিয়া পতা হয় বাইদেউ মই বিয়া পতা হয় ভাল লাগিছে মোৰ মনটো Shooting off and it hurts. Oh, I'm so sick and tired of waiting, trying to live in a daydream, leaving it all behind. এইটো পাৰ্কিং কৰা জেগা নেকি নিকো ভাই ডাট লগাই দিছে পুৰা গাড়ী মানে ৰাস্তাৰ উল্টা চাইডে পাৰ্কিং কৰি থৈ দিছেতো তো আমাৰ নিকো ডাঙৰীয়া ক'লে পাৰ্কিং কৰিব আছে আগত ৰাখক এটা ৰখাই কিনে জাম কৰি কিনে কি লাভ ঠিকে কথা কৈছে নিকোদাই এই ৰাস্তাৰ উল্টা চাইডে কিহৰ পাৰ্কিং এইগিলা অগ্ৰম পাৰ্কিং এইগিলা পাৰ্কিং কৰি লাভ নাই লাগা গাড়ী ঘৰতে ৰ'ব যাব দিয়া যাই লওক ডাঙৰ মানুহক যাব দিয়া উৰাই দিয়ে কেছটো বেয়া হৈ যাব নহয় দমদম দি আহি পালোঁ এইফালে ডালমিয়া চিমেণ্টত সুধি লওঁ কি পায় Oh, and it's getting harder to face it, growing up I can't take it, letting it all unwind. এণ্ড্ৰইড টিভি যে থাকে স্মাৰ্ট টিভিটো আপুনি চাব পাৰে কালি আপুনি যদি মোৰ চেনেলখন চায় তেতিয়া লিখিব লাগিব Sirax Entertainment বুলি লিখিলে পাই যাব বৰ্তমান লৈ ল'লোঁ এইখন নেচকাফে কফি তামাম জোচ মানে কফি খাম আজি আৰু ভাল লাগব আৰু এইফালে দাঁত লগাই দিছে চাওক গাড়ী চাড়ী ৰখাই দিছে কি কৰিম এইটো কোনফালে ওলাম যি হাল্লা হৈ আছে ভাই ট্ৰাফিক চাৰিওফালে বম হাল্লা বৰ্তমান আহিছোঁ দোকানত এইটো হৈছে আমাৰ এটা ফেমাছ দোকান য'ত মানে বেডমিণ্টন মানে এয়া মমাৰা বেটটো মানে পাব পাৰি এবাৰ সুধি লওঁ পাই না নাপায় বলক বাচ্চাৰ মাৰনে वाला বেট হে नहीं है কিলো লগত এজন পাই গ'লো নাম কৈ দিয়ক আপোনাৰ ইমৰান দা মানে কৈছে ভিডিঅ'ত আহিব বিচাৰিছিল মানে আনিলোঁ আৰু আমি মানে মহ মৰা বেটটো বিচাৰিব লাগিব বলক গৈ অলপমান বিচাৰোঁ নহ'লে ঘৰত বেয়া মাৰ পৰিব বল মাল 280 টকা ইয়াতে পাইছোঁ যে এপাৰ লৈ যাম কিন্তু কম লওক ভাই লুটেই দিছ থেংক ইউ আহিছোঁ দিয়ক পাই গ'লোঁ বলক 220 টকাত পাই গ'লোঁ অলপ লটি ঘটি কৰিলোঁ তাৰপিছত পাইছোঁ আৰু এটা কথা গম পাই কি নাই কি কথা যদি ফেঞ্চি বজাৰ যদি চেষ্টা কৰিলোঁ হয় 100 টকা নানো পাৰলোঁ নাই ফেঞ্চি বজাৰ কিয় যাম ইয়াৰে মানুহ কামাই কৰিব নালাগব ভাই খালি ফেঞ্চি কৰিলে হ'ব ভাই ইয়াৰে মানুহ কষ্ট নকৰে মাৰিম তোক ফেঞ্চি যে কৰি আছা ফেঞ্চি যাতে তেল নালাগে R3 100 টকা তেল ভৰাই গৈ কিনে 100 টকাৰ বেট আনিম 200 টকা খৰচা হ'লা নাই এটাৰ লগত 5টা লৈ লাগিব কিয় আনিম মই কি বিজনেছ কৰোঁ হ'লচেলাৰ মই ভাল নৰা মোৰ মুখৰ লগত নৰা মোৰ চামৰাৰ মুখ হয় দাদা মুখ নহয় বেজি নিচিনা মুখ হয় বেজি নিচিনা হানে ভাল লাগিছে মোক মানে অলপ পিছত বৰ্তমান গাইজ আহি পাইছোঁ মোৰ পিছফালে দেখা পাইছে এই সৰু সুৰা যে ঘৰ আছে মৰম লগা ঘৰটো আছাম টাইপ ঘৰটো এইটো হৈছে চাইণ্টিষ্টৰ ঘৰ চাইণ্টিষ্টজন ওলাই আহি আছে অলপ পিছত আহিলে নি
আহি গ'ল সাইণ্টিষ্টজন আহি গ'ল কথা পাতি সাইণ্টিষ্টৰ কথা মিষ্টাৰ সাইণ্টিষ্ট আহি পালে বৰ্তমান নামটো কৈ দিয়া ইমতিখাব হুছেইন চৌধুৰী বহুত সৰুৰ পৰাই মানে ফালাফালি লগৰবোৰে চবে মানে সাইণ্টিষ্ট বুলি মাতে সৰুৰ পৰা বেলেগ ধৰণৰ টেলেণ্ট মানে ব্ৰেইনত লৈ কেনে ডাঙৰ হৈছে Take me back to the day when I could just run away. It's all made up anyways, no one really knows. Oh. চাইছে নেকি বাহন গদা মাৰা ড্ৰোন বনাই পেলাইছে ল'ৰা মানে সাইণ্টিষ্ট এনে নকওঁতো এনে সাইণ্টিষ্ট বুলি নকওঁ পূৰা ড্ৰোন বনাই উৎপাত তো এই ড্ৰোনখন উৰাম আজি উৰাবলৈ চেষ্টা কৰোঁ হেলমেট লৈ অহা নাছিলোঁ মানে আকস্মিক মানে এক্সিডেণ্টলি বাইক চলাব লগা হৈ গ'ল তো এই স্কুটি এটা চলাম বলক I'll figure it out someday. I'll lose a few, it's okay. At least I'll know the words to say. তো বৰ্তমান আহি পালোঁ ইয়াতে কচুঘাটৰ মাজত বৰ্তমান অসমীয়া ড্ৰোন উৰোৱা হ'ব এই অসমীয়া ড্ৰোন পূৰা লঞ্চৰ কাৰণে ৰেডি কৰি আছে বৰ্তমান তাতে ভিৰ নকৰিবা চ' বৰ্তমান গাইজ দেখা পাইছে ড্ৰোনৰ তলত চাওক পূৰা পাচি মাৰি হিৰ' 5 লগাই দিয়া হৈছে ছুপাৰ ভি কৰি দিয়া অন কৰি দিয়া কেমেৰাটো একেবাৰে অন হৈ গৈছে ৰেকৰ্ডিং অন হৈ গৈছে বৰ্তমান উৰাবলৈ সাজু চাইড দিয়া ভাই বন্ধুসকল চাইড দিয়া For once in my life, I will run as fast and far as I wanted. Live the life that I should have started. মানে অলপ পিছত চ' বৰ্তমান হৈ গৈছে সৰু সুৰা এক্সিডেণ্ট তো এক্সিডেণ্ট য'ত হৈছে তাতে আমি গৈ আছোঁ মানে মই গৈ আছোঁ মই কৈছোঁ নহয় এৰি যাব আঠাটো লাগিবলৈকে 24 ঘণ্টা লাগে গোবৰৰ যোনটো মাউণ্টৰ আঠাটো এৰ খাই গৈছে ফুটেজটো আহিছে নাই আহিছে আপোনালোকে দেখাই পাইছে কেনেকৈ পঢ়ছি জংঘলত ভাল লাগছি মোৰ মনটো এই বস্তুটো কিমান দিন লাগিছে বনাওঁতে তোমাৰ বেছি দিন নালাগে কিনোতে মোৰ বহুত দিন লাগিছে পইচা মানে পাৰ্টছ টাইপ কিনিব লাগে তুমি মানে এইটো কি আলি এক্সপ্ৰেছৰ পৰা কিনিছিলা নেকি না এইটো মই এমাজনৰ পৰা কিনিছোঁ আৰু লাখটকীয়াৰ পৰা কিনিছোঁ য'ত মানে দামটো কম্পেয়াৰ কৰিছোঁ কম দামত পাইছোঁ তাৰ পৰা কিনিছোঁ ইনকে যদি কোনোবা যদি কিনিব বিচাৰে বা এই প্ৰজেক্টটোত ফাণ্ডিং কৰিব বিচাৰে মানে বৰ্তমান অলপমান লুফল আছে আপোনালোকে জানে যিহেতু অলপমান উৰে বা এটা GPS নাই বা বস্তুটো মানে কি সেই DJI CGI লগত কম্পেয়াৰ কৰিব নোৱাৰে কাৰণ সেইটো কাৰণে বহুত পইচাৰ দৰকাৰ কোনোবা যদি ফাণ্ডিং কৰিব বিচাৰে ফাণ্ডিং কৰিব পাৰে বা কোনোবা যদি যিখিনি কনচেপ্ট দেখা পাইছে এই কনচেপ্টখিনি আপুনি কিনিব পাৰে তলত ডিছক্ৰিপশ্যন বক্সত ফোন নাম্বাৰ এটা দি দিম মানে অসমত ইমান ধুনীয়া টেলেণ্ট থকা মানুহ আছে যদি ফাণ্ডিং কৰিব বিচাৰে ফাণ্ডিং কৰিব পাৰে মানে এতিয়া ষ্টুডেণ্ট হয় নে নাই ষ্টুডেণ্ট পকেট মানে যিখিনি আছে সেইখিনি বচাই মেলি কেনে এনেকুৱা কষ্ট কৰি পেলাই মানে এইটো বাদ দিয়ক না কষ্টটোতো বেলেগ কৰা ব্ৰেইন চাওক না কি ব্ৰেইন কি বস্তু কি বনাই দিছে বস্তুটো পৰিছে এক্সিডেণ্ট হৈছে বাদ দিয়ক উৰিছেতো সেইটো হৈছে মেইন ডাঙৰ কথা আমি ইমান ভাবিবই নোৱাৰোঁ আমি ভাবিব পাৰিম নেকি ভাই কিবা এটা হেৰি বনাই দিম তাৰপিছত সেইটো বস্তুটো উৰি যাব আৰু চবতকৈ চাওক না কি বস্তু আছে এটা চাওকচোন এইটো চাইছে PVC পাইপ নহয় পাইপ কাটিছে এইটো পাইপ কাটি 6 ইঞ্চিকে পাইপ কাটি পেলাই ষ্টেণ্ড বনাইছে চাওক না যোগাৰ চাওক না ব্ৰেইন চাওক না ভাই তো নিশ্চয় আপোনালোকে যদি হেল্প কৰিব বিচাৰে তলত ডিছক্ৰিপশ্যনৰ ফোন নাম্বাৰ ফোন কৰি কিনে ভাইটিলৈ কথা পাতিব আৰু মোৰ ফোন নাম্বাৰ নুসুধিব দে এইটো বেলেগ কথা যদি ভাইটিক হেল্প কৰিব লাগে হেল্প কৰিব তাৰ লগতে ৰিম'টটো মানে বহুত ধুনীয়া লাগিছে মোক মানে এইটো ৰিম'ট এইটো ইউনিভাৰ্চেল ৰিম'ট বুলি কয় ন এইটো চবতে ইউজ কৰিব পাৰি প্লেন হওক হেলিকপ্টাৰ হওক এনেকা মানে চব ইউনিভাৰ্চেল ৰিম'ট আৰু ৰিম'টৰ পিছফালে যে দেখা পাইছে কম্পাৰ্টমেণ্টটো এইটো খুলিলে দেখা পাব খুলিলে নাই এবাৰ এটা নহয় দুটা নহয় চাওকচোন কেইটা বেটাৰী আছে টোটেল 8টামান বেটাৰী লাগে আৰু এইটো বস্তু চাগে 2-3বাৰ ফ্লাই কৰিলে শেষ হৈ যায় বেটাৰীটো যায় এসপ্তাহমান চলে ফ্লাই কৰি থাকিলে ৰেগুলাৰ ন ইমান ৰেড জ্বলি আছে হয় ৰেড কালাৰ জ্বলি আছে দেখা পাইছে যে তাৰমানে হৈছে বেটাৰী ল আৰু বেটাৰী ল থাকিলে বেছি ওপৰলৈ উৰাব নোৱাৰি অলপমান লং ৰেঞ্জ নহয় তাকো মই অলপ ফুটেজ দি দেখাই দিছিলোঁ ওপৰলৈ উৰা নিশ্চয় ভিডিঅ'ত শ্বেয়াৰ কৰি দিব অসমীয়া চাইণ্টিষ্ট বলক এই বৰ্তমান যে ড্ৰোনটো বনাইছে ইয়াৰ এষ্টিমেট খৰচাটো মানে 20,000 পৰা 25,000 ইমান তেনেকুৱা ধৰণৰ পাৰ্টছো নাই হাই কোৱালিটিৰ পাৰ্টছ যিখিনি পাৰ্টছেৰে বনাইছে তাকো ইমান খৰচা হৈছে তেনেহ'লে আপোনালোকে ভাবি যাওকচোন যোনটো মেইন ড্ৰোন কোম্পানীবোৰ আছে সিহঁতে যে বনায় তেনে সিহঁতৰ কিমান কোৱালিটি পাৰ্টছ হয় সিহঁতৰ ড্ৰোনৰ দাম কিমান হ'ব চিন্তা কৰক ভাইটিক বাই কোৱাৰ আগতে এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ মানে অকল ড্ৰোন নহয় ভাইটিয়ে পিষ্টলো বনাইছে গঢ়া মাৰা পিষ্টল আগতে কি দি বনাইছিলে পাইপ দি পাইপ দি ধুনীয়াকৈ পিষ্টল বনাইছে গজাল চজাল মাৰা বন্দুক চন্দুক কিবা কিবি বনাই দিছে মানে পিষ্টল পাইপেদি পিষ্টল বনাই দিছা বাপ্পা টেলেণ্ট হ'ব আকৌ এবাৰ বনাবা আমি ভিউৱাৰ্ছক দেখাই দিম ধুনীয়াকৈ কেনেকৈ কি কৰিছে আৰু যোৱা আগত বাই কৰি দিয়া এবাৰ বাই চ' আজিলৈকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আদি ইত্যাদি কৰি দিব ফালে কৰি দিব
আৰু চাইছেনে এইটো হৈছে টেলেণ্ট অসমৰ টেলেণ্ট বহুত ধৰণৰ টেলেণ্ট থকা মানুহ আছে যোনে এতিয়ালৈকে মানে আৰু কেমেৰাৰ আগত আহিব পৰা নাই তো আপোনালোকে নিশ্চয় অলপমান হেল্প কৰক শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক চব কৰি দিব হয় নাই আৰু যোৱাৰ আগতে ক'ব লাগিব নহয় বহুত ভাল লাগিছে মোৰ মনটো বাই বাই Don't hold me down. Don't even try. No, don't change me. I've made up my mind.